মোবাইল আৱিষ্কাৰ কৰাজনী ব্যৱহাৰ নকৰে মোবাইল ফোন। মোবাইল আৱিষ্কাৰকে বিশেষ আহ্বান জনালে সকলোলৈ। 1973 চনত মাৰ্টিন কুপাৰে আৱিষ্কাৰ কৰিছিল মোবাইল ফোন। কিন্তু আচৰিত যে তেওঁ নিজেই মোবাইল ফোন ব্যৱহাৰৰ পৰা দূৰত থাকে। সিমানেই নহয়, সকলোলৈ বিশেষ আহ্বান জনাই তেওঁ কয়, মোবাইল কমকৈ ব্যৱহাৰ কৰক। বিবিচিৰে হোৱা এক সাক্ষাৎকাৰত মাৰ্টিন কুপাৰৰ এই মন্তব্য। তেওঁৰ এই বক্তব্যৰ পিছতেই আচম্বিত হৈ পৰে সকলো। কিয়নো যি বস্তুৰ আৱিষ্কাৰ তেওঁ নিজেই কৰিছিল, সেই মোবাইল ফোনকেই তেওঁ 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 5% সময়হে ব্যৱহাৰ কৰে। মাৰ্টিন কুপাৰে 70 দশকত মোবাইল ফোনৰ এক নতুন যুগৰ সূচনা কৰে। ৱায়াৰলেছ মোবাইল ফোন যি লগত লৈ ফুৰিব পাৰি। তাৰোপৰি বেলেগ বেলেগ নম্বৰ এলট কৰিব পৰা আইডিয়াও তেওঁৰেই আছিল। আজিৰ তাৰিখত মোবাইল ফোনত যিহেতু দিনৰ দিনটো মানুহ ব্যস্ত হৈ থাকে, প্ৰয়োজনতকৈ বেছি মোবাইলত সময় অতিবাহিত কৰে, সেয়ে ইয়াৰ কুপ্ৰভাৱো নথকা নহয়। মোবাইল ফোনে মানুহৰ জীৱনৰ বহু সময় কাঢ়ি নিয়াৰ ভয়াৱহ ছবি দেখা গৈছে। নিজৰ মোবাইলটো ছুইচ অফ কৰি জীৱনটো জীয়াবলৈ চেষ্টা কৰিবলৈ আহ্বান জনায় মোবাইল আৱিষ্কাৰক মাৰ্টিন কুপাৰে। নিউজ ডেস্ক টাইম 8।